বন্ধুসকল, কুইজ অনলাইন ফেচবুক পেজ আৰু কুইজ অনলাইন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি অনুৰোধ থাকিল। এতিয়া আগন্তুক 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ বাবে কেইটামান সম্ভাৱ্য প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে পলম নকৰি আমি প্ৰশ্নকেইটাৰ মাজলৈ যাওঁ আহক। প্ৰথম প্ৰশ্নটো আহিছে 2011 চনৰ লোকপিয়ল মতে জনসংখ্যা ফালৰ পৰা ভাৰতৰ সৰু ৰাজ্যখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হৈছে গোৱা, ছিকিম, নাগালেণ্ড, মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম। নেক্সট প্ৰশ্নটোলৈ যাওঁ আহক। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতা হাৰ আটাইতকৈ কম? ইয়াৰ অপশ্যনসমূহ হৈছে অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম মঞ্চত বিহু সন্মিলনী হৈছিল। প্ৰথম মঞ্চত কেতিয়া বিহু সন্মিলন হৈছিলে? ইয়াৰ অপশ্যনসমূহ হৈছে 1951 চনত জৰ্জ ফিল্ডত, 1951 চনত লতাশিল খেলপথাৰত, 1955 চনৰ সোণাৰাম খেলপথাৰত, 1952 চনত দুলীয়াজানত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1951 চনৰ লতাশিল খেলপথাৰ। নেক্সট প্ৰশ্নটো হৈছে 7 বিহুৰ শেষৰ দিনাক সাধাৰণতে কি বুলি কোৱা হয়? উত্তৰসমূহ হৈছে চেনেহী বিহু, টকা বিহু, চেৰা বিহু, জীয়ৰী বিহু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেৰা বিহু। নেক্সট প্ৰশ্নটো আহিলে ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, ৰতনপুৰ নগৰখন কোনে গঢ়িছিল? ইয়াৰ অপশ্যনকেইটা আছে ৰত্নধ্বজ পাল, ৰাধা গোবিন্দ বৰুৱা, মঘাই ওজা, ধনবৰ মনাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নধ্বজ পাল। নেক্সট প্ৰশ্নটোলৈ আহিলোঁ ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হয়। ফাট বিহু ক'ত অনুষ্ঠিত হয়? ইয়াৰ অপশ্যনসমূহ হৈছে শৰাগুৰি চাপৰি, সোণতলী চাপৰি, কাটৰি চাপৰি, মহগুলি চাপৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহগুলি চাপৰি। নেক্সট প্ৰশ্নটো আহিলে সংস্কৃতৰ কোনটো শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে? ইয়াৰ অপশ্যনসমূহ হৈছে বিচুৱত, বিচু, বৃহৎ, বিহি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিহুৱত বা বিচুৱত। নেক্সট প্ৰশ্নটোলৈ যাম। নামনি অসমত কোনটো দিনক বৰদমাহী বুলি কোৱা হয়? ইয়াৰ অপশ্যনসমূহ আছে গোসাই বিহু, গৰু বিহু, মানুহৰ বিহু, চেৰা বিহু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানুহৰ বিহু। নেক্সট প্ৰশ্নটোলৈ আহিলে কোন জনগোষ্ঠীৰ লোকসকলে ইবাকু বিহু উদযাপন কৰে? ইয়াৰ অপশ্যনসমূহ আছে মিচিং, দেউৰী, ৰাভা, বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেউৰী। নেক্সট প্ৰশ্নটো আহিলে অমিলটো বাছক। ইয়াৰ অপশ্যনসমূহ আছে PRW, BDG, EFI, LNQ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে EFI। নেক্সট প্ৰশ্নটো আহিলে চাওতাল বিদ্ৰোহ কেতিয়া হৈছিলে? ইয়াৰ অপশ্যনসমূহ আছে 1855, 1919, 1876, 1980। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1855। নেক্সট প্ৰশ্নটো আহিলে ASEAN চমুকৈ আছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত? থাইলেণ্ড, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডোনেছিয়া। নেক্সট প্ৰশ্নটো আহিলে ইনষ্টাগ্ৰাম ফটো ভিডিঅ' দিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামৰ আৰম্ভণি কেতিয়া হৈছিলে? ইয়াৰ অপশ্যনসমূহ 2004, 2012, 2006, 2010। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2010 চন। নেক্সট প্ৰশ্নটো আহিছে পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? ইয়াৰ অপশ্যনসমূহ আছে হিমু আৰু বাবৰৰ মাজত, বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত, মহম্মদ বিন তুগলক আৰু বাবৰৰ মাজত, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। ইয়াৰ পিছৰ প্ৰশ্নটো আহিলে মাৰ্ক' পল' বিখ্যাত পৰিভ্ৰমণকাৰীজন আছিলে। তেওঁ কোন দেশৰ আছিলে? ফ্ৰান্স দেশৰ, ইটালী দেশৰ, পৰ্তুগাল, গ্ৰীচ দেশৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটালী। তেখেত ইটালীৰ এজন পৰিব্ৰাজক আছিলে। আজিৰ প্ৰশ্ন এইকেইটা আছিলে। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।